Hello everyone, welcome back to my YouTube channel. আজি মই হাঁহৰ মাংস বনাইছো আপোনালোকে মোৰ দৰে বনাই খাবচোন কেনেকুৱা হয় কমেন্টত জনাব দেই। এয়া আজি হাঁহৰ মাংস বনাবলৈ লৈছো। হাঁহৰ মাংস 1 কেজি মান আছে। এয়া আলু লৈছো, এয়া কোমোৰা লৈছো, এয়া 4টা পিয়াজ লৈছো, এয়া নহৰু লৈছো, এয়া আদা লৈছো অকণমান, এয়া তেজপাত লৈছো। হাঁহত এয়া মছলা দিম, ধনিয়া, হাঁহ চাল কোমোৰা মছলা, এয়া জিৰা দিম, এয়া ৰেড চিলি দিম পাউডাৰ এনেধৰণে। তেল দিয়া হ'ল আৰু এয়া তেজপাত দিলোঁ, লগতে পিঁয়াজ দিলোঁ, পিঁয়াজখিনি অকণমান ব্ৰাউন হ'ব লাগিব। পিঁয়াজখিনি ব্ৰাউন হ'ব লাগিব, লৰাই দিম। এয়া নহৰু আদা যে আছে অকণমানকৈ দেখাইছিলোঁ, এয়া পেষ্ট কৰি লৈছোঁ। এয়া মাংস দিলোঁ, এয়া লৰাই অলপ দেৰি ভজাৰ পাছত এয়া ঢাকন মাৰিছোঁ। এয়া ঢাকন খুলিছোঁ, এনেকৈ লৰাইছোঁ। তাৰপাছতে এয়া কোমোৰা আৰু আলু দি দিলোঁ, এনেকৈ মিক্স হ'বলৈ লৰাই আছোঁ। তাৰপিছত এয়া মছলাখিনি দি দিলোঁ। এয়া মছলাখিনি লৰাই আছোঁ। এয়া ভাজি কালাৰটো এনেকুৱা আহিছেগৈ হাঁহৰ মাংস। তাৰপিছতে অলপমান এনেকৈ পানী দি দিম, বেছি নিদিওঁ, অলপমান এনেকৈ পানী দি দিম, তাৰপৰা হৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ' লৈ পুনৰ আহিম।